बाक्सानि बरमायाव हानि फाट्टा गथायदों बिटिआरआव सोलायनाय फैदों 99 फोरोंगिरिनो थिसनथाय होनायनि उनाव बिटिसि खुंथाया गोजामसिन जेंना हानि फाट्टा राननायनि राहा लादों होननानै सिगांनि सरकारा थांनाय 17 बोसोराव जेबो खालामनो हायाखै होननानै बुंदों बिटिसिनि गाहाय मावफुं सोद्रोमाया बाक्सा जिल्लानि बरमा खाजोना बेंखन बिबानगिरिनि मावख'आव खुंफुंनाय हा फाट्टा राननाय हाबाफारियाव बाहागो लानानै बिटिआरआव सोलायनाय फैदों होननानै फोरमायो दिनै खुंनाय हाबाफारिनि गेजेरजों साथाम सुबुंफोरनि हानि फाट्टा राननानै होयो बे हाबाफारियाव बिटिसिनि लेङाइ गाहाय मावफुं सोद्रोमा गबिन्द बसुमतारी माखासे मावफुं सोद्रोमा आरो एमसिएलएफोराबो बाहागो लादोंमोन এটা ডাঙৰ সমস্যা আছিল আগৰ গভৰ্ণমেণ্ট বিলাক আগৰ যিবিলাক ৰাজনীতি কৰিছিলে তেখেত সকলো ৰাইজক এইবিলাক কথা কৈ পেলাই ভোট লৈ আছিলে কিন্তু ৰাইজক ঠগাই আছিলে কিন্তু আজি 2 বছৰ হ'বলৈ গৈ আছে আমাৰ অহা 20 তাৰিখত তো এইখিনি সময়ৰ ভিতৰতে আমি বডলেণ্ডৰ ডাঙৰ এটা সমস্যা সমাধান কৰিলো যে বহুত সমস্যাৰ ভিতৰত এইটো এটা সমস্যা ইয়াৰ আগত আমি 99 ৰ সমস্যা সমাধান কৰিছো যেটো 99 চাকৰিৰ ইমান কিমান বছৰ তেখেতসকলে মানে অনাহাৰে ডিউটি কৰিছিলে কষ্ট কৰিছিলে বহুতে পইচা লৈও তেখেতসকলৰ পৰা ঘুষ লৈও কাম কৰি দিয়া নাছিলে 99 ৰ শিক্ষকৰ সমস্যা সমাধান হ'ল এতিয়া আমি ভূমিৰ সমস্যা নিজৰ যেটো উত্তৰাধিকাৰী হিচাপে যেটো ভূমিৰ ট্ৰান্সফাৰ হ'ব লাগে ক্লাসিফিকেশন হ'ব লাগে নামজাৰি হ'ব লাগে এইবিলাক কথাত বহুত বছৰৰ পৰা ঘূৰাই আছিল তো এতিয়া আজি আমি বৰমা ৰাজচক্ৰৰ আন্দাৰত আৰম্ভ কৰিছো যে ইয়াত কিছুমান কাউন্টাৰ লাগিব এই কাউন্টাৰত আহি পেলাই মানুহবিলাকে 10 দিনৰ ভিতৰত এই সমস্যাবিলাক সমাধান কৰিব পাৰিব কিমান ঘৰ বুলি নহয় সব যিমান মানুহ আছে যিমানৰ এই সমস্যা আছে এটো ইন ওয়ান গো এটো ম্যাক্সিমাম সমাধান হৈ যাব কারবা বেশি কমপ্লিকেটেড হয় কিছু জব হয় এটো মানে আমার এসডিএলএসি যাব আমার যেটো সাব ডিভিজন লেভেল ল্যান্ড এডভাইজারি কমিটিত যাব কিন্তু যিবিলাকৰ সমস্যা নাই মাটিটো কিনি ললে আজি বহুত বছৰৰ নামজাৰি পোৱা নাই দেউতাৰ পৰা মানে পুত্ৰ নামত আহিব লাগে ক্লাসিফিকেশন কৰিব লাগে মাটিৰ এইবিলাক কামবিলাক মানে এতে ইন ওয়ান গো এবাৰতে গোটেই সমস্যা সমাধান কৰিবলৈ আমি হাতত লৈছো আৰু সিস্টেম কেনেকৈ কৰিব পাৰো ইয়াৰ কাৰণে আমি আলোচনা কৰি আছো 99 কথা কৈছে আপুনি 99 কিছু এতিয়া ৰৈ গৈছে সেইবিলাক মানে আগত যেটো আছিল সেই সকলে কিছুমান সিনিয়ৰ মানুহবিলাকক পিছত আনি জুনিয়ৰ সকলক আগত তেনেকা বহুতখিনি গণ্ডগোল মানে আছিল তো 1009 যেটো এসআইউ পাইছিলো আমি এটো দি দিলো বাকিখিনিকো আমি এক্সামাইন কৰি আছো যদি আৰু এসআইউ পাই যাও বহুতখিনি ভেকেন্ট পোষ্ট আছে তেখেত সকলকো আমি এংগেজ কৰিবলৈ চেষ্টা কৰি আছো হেহতিয়াবে হাগ্ৰামা মহিলাৰে আপোনাৰ নেতৃত্বত দুৰ্নীতি হোৱা বুলি কৈছে যিখিনি কাম হ'ব লাগিছিল মই তেখেতক প্ৰত্যাহ্বান জনাইছো আহি কাউন্সিলত আহি বহি হিচাপ দিয়ক আমাক ইমান দুৰ্নীতি হৈছে আমি চাবলৈ মানে ৰাজি আছো কিন্তু তেখেতৰ হিচাপ দি আছো আমি এতিয়ালৈকে আমাৰ তাত 1800 crore মানে ফাইল আহিছে ফাইল মানে গুটি মানে ডাটা উইথ ডাটা আপোনালোকক আমি দি আছো আপুনি একশন লম বুলি কৈছিলে আপুনি সকা কথা কৰা একশন টু পুলিশে লব একশন টু সিবিআই লব একশন টু এনআই লব একশন টু ইডিএ লব আমি তো ফৰৱাৰ্ড কৰিব পাৰো আৰু ইতিমধ্যে আমি ফৰৱাৰ্ড কৰিছো হেতু মানে হাগ্ৰামা মহিলাই বাহিৰত আছে নেকি দিল্লীত বহি আছে নেকি এটা আপোনালোকে ভালকে জানিব মই হাগ্ৰামা মহিলাৰ ডাঙৰীয়া কোনো খুমখুত্ৰ পোৱা নাই ক'ত আছে কাৰণ 2 বছৰ তেখেতে কাউন্সিলতে আহা নাই এজন এমএলএ যদি 2 বছৰ এসেম্বলিত না যায় এজন এমপি যদি 2 বছৰ পাৰ্লামেন্টত না যায় এটো কি বুলি কম এটা আমি পাৰ্লামেন্ট এসেম্বলি তৰফৰ পৰাটো আমি তেখেতক নিৰুদ্দেশ বুলি নটিছে দিব লাগে 2 বছৰ যেটো আমাৰ এসেম্বলিতে আহা নাই আমি তো এসেম্বলি তৰফৰ পৰা চালে আমি তো তেখেতক মানে বিচাৰিবৰ কাৰণে নটিছে দিব লাগে মানে বিচাৰিব এতিয়া নিবিচাৰো তেখেতৰ জীৱনটো তেখেতৰ হয়